গৰমৰ কাৰণে কি খাওঁ কি নাখাওঁ লাগিছিল, সেই ভাবিলোঁ আজি কাষ্টৰ্ড বনাওঁ। আহকচোন বনাওঁ। নমস্কাৰ সকলোলৈ, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমে আমি আপেল, আঙুৰ, কল, বেদনা আৰু কাষ্টৰ্ড পাউডাৰ লৈ লৈছোঁ। আৰু ইয়াতে মই 1 লিটাৰমান গাখীৰ লৈ লৈছোঁ। গাখীৰখিনি বহাই দি মই ইয়াতে বাতি এটাত গাখীৰ লৈ কাষ্টৰ্ড পাউডাৰখিনি মই গুলি ল'ম অলপমান। মানে যিখিনি পাউডাৰ লাগে আমি ইয়াতে গুলি ল'ম। আৰু এনেদৰে গুলিম যাতে পাউডাৰৰ মানে দানা দানা হৈ নাথাকে, সেয়ে আমি ভালদৰে গুলি ল'ম। আৰু ইয়াতে লৈ লৈছোঁ মই চেনি। এইখিনি গাখীৰখিনি উতলাইছে, তাৰপিছত মই ইয়াতে চেনিখিনি দি অলপমান লাৰি দিছোঁ। আৰু আমি গুলি লোৱা কাষ্টৰ্ড পাউডাৰ আৰু এইখিনি যেতিয়া ঢালি দিওঁ ন, তেতিয়া এনেদৰে লাৰি থাকিব লাগিব। গোটেইখিনি মিক্স হৈ গৈছে ধুনীয়াকৈ। আৰু এইখিনি আমাৰ হৈ গৈছে। এইখিনি মই নুমাই অলপমান ঠাণ্ডা কৰি ইয়াতে ফ্ৰিজত থৈ দিম, মানে 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম। তাৰপিছত মই ইয়াতে ফলখিনি এতিয়া কাটি ল'ম। আপোনালোকে যদি ভাবে কি খিচমিচ বাদাম দিম বুলি ভাবে তেতিয়াহ'লে দিব পাৰে। আৰু মই লৈ লৈছোঁ খিচমিচ বাদামখিনিও লৈ লৈছোঁ দিবৰ কাৰণে। এইখিনিও মই সৰু সৰুকৈ কাটি ল'ম। এয়া দেখিছে আমাৰ ফলখিনি গোটেইখিনি কাটা হৈ গৈছে। এতিয়া মই ফ্ৰিজৰ পৰা কাষ্টৰ্ডখিনি ওলাই আনি ইয়াতে মই ফলখিনি গোটেইখিনি ঢালি দিম। আৰু এইখিনি অলপমান ভালদৰে লাৰি দিম। আৰু এটা আম আছিল, মই আমটো ইয়াতে কাটি দি দিছোঁ। তাৰপিছত বাদাম আৰু খিচমিচখিনি ইয়াৰ ওপৰত এনেদৰে দি দিছোঁ। ইয়াৰ পাছত এইখিনি অলপমান মিক্স কৰি দিম ধুনীয়াকৈ। আৰু আমাৰ কাষ্টৰ্ড ৰেডি। আজিলৈ ইমানে।